আজিকালি আমি ইমান বেছি ক'তো গোপন হৈ থকা নাই, আমি সকলেও বহুত পৰিমাণে অভিজ্ঞ, আমি বহুত কথা জানো। গতিকে সময়ো যথেষ্ট মানে তাৰপাছত এটা বেছি তত্ত্বগধুৰ ভাষণ মই আজি দিব খোজা নাই বা মই প্ৰিপেয়াৰো কৰা নাই। মোৰ সাম্যক জ্ঞানেৰে পৰিৱেশ আৰু মানুহৰ মাজৰ কথাখিনি অকণমান ইয়াত উপস্থাপন কৰিম আৰু আমি কি কৰিম ভৱিষ্যত এই সম্পৰ্কত আমি আজিৰ ভাষাৰ জৰিয়তে আলোচনা কৰিম। এই কথা হ'ল কি, পৰিৱেশ সম্পৰ্কে আমাৰ ধাৰণাটো মানুহভেদে বেলেগ বেলেগ হ'ব। পৰিৱেশ বুলি ক'লে আমি কি বুজিম? এটা যদি বাক্যৰে আমি যদি তাক ডিফাইন কৰোঁ, সংজ্ঞা এটা নিৰ্ণয় কৰিবলগীয়া হয়, কাক ক'ম আমি পৰিৱেশ? কোনোবাই ক'ব যে আমাৰ ওচৰে পাজৰে থকা গছ গছনি, নৈ খাল বিল পাহাৰ পৰ্বতেই পৰিৱেশ। সেইটো হৈ জানো? সেইটো হয় জানো? যদি আমি ভিতৰত প্ৰশ্ন কৰোঁ অকল সেইখিনি দিয়ে পৰিৱেশ হয় নেকি? মই এটা ভাবোঁ যে মানুহৰ চামটোতে লগৰ চাৰণ্ডিক আমাৰ চাৰিওফালে থকা বিভিন্ন প্ৰাকৃতিক অৱয়ৱবিলাকে, প্ৰাকৃতিক যিবিলাক হেৰি আছে, বস্তু আছে, এই বস্তুবিলাকে সমন্বিতে সেই অঞ্চলটোত এটা যি অৱস্থাৰ সৃষ্টি কৰে তাকে আমি পৰিৱেশ বুলি কওঁ। অৰ্থাৎ গছ গছনি, পাহাৰ, নদী, খাল বিল সকলোৱে মিলি সেই অঞ্চলটোত এটা যিটো অৱস্থা, যি অৱস্থাৰ লগত আমি সহযোগ কৰোঁ, যি অৱস্থাৰ লগত মিলি থাকোঁ, তাকে আমি পৰিৱেশ বুলি কওঁ। পৰিৱেশ এই পৰিৱেশটো আজিৰ তাৰিখত আমাৰ সকলোৰে অতি কনচাৰ্ণ বিষয়। সকলেও অতি বেছি আলোচনা কৰা হৈছে পৰিৱেশ। কিয় আমি ইমান আলোচনা কৰোঁ? পৰিৱেশটো কিয় ইমান আলোচনা কৰোঁ? আগতে আমি পৰিৱেশ সম্পৰ্কত এই কথাবিলাক ইমান আলোচনা আমি অহা নাছিল। আজিৰ তাৰিখত নিউক্লিয়াৰ চায়েন্সত যিবিলাক চিন্তা চৰ্চা, যিবিলাক গৱেষণা, তাতকৈ বেছি জৰুৰী হৈ পৰিছে এই পৰিৱেশ সম্পৰ্কীয়। নিউক্লিয়াৰ চায়েন্স বা তেনেকুৱা ধৰণৰ কেমিকেল চায়েন্স, যিবিলাক ডাঙৰ ডাঙৰ থিয়ৰী এতিয়া আৱিষ্কাৰ হৈ আছে, তাতকৈ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় হৈছে পৰিৱেশ অধ্যয়ন বা পৰিৱেশক নিয়ন্ত্ৰণ, পৰিৱেশক আমি ইয়াক ৰক্ষা কৰাৰ যিটো আন্দোলন, এই আন্দোলন পৰিৱেশ সম্পৰ্কীয় অধ্যয়নটো আমাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। এতিয়া নিউক্লিয়াৰ চায়েন্সৰ ডাঙৰ থিয়ৰীয়ে আমাক পৃথিৱীক বচাব নোৱাৰে। আমাক যদি প্ৰকৃতিয়ে বা পৰিৱেশে যদি আমাক সহযোগ দি দিয়ে আমাৰ জীৱনযাত্ৰাৰ কাৰণে, তেতিয়াহ'লে নিউক্লিয়াৰ চায়েন্সৰ যিটো গৱেষণা বা তেনেকুৱা ধৰণৰ বিশাল বিশাল গৱেষণাবিলাকে আমাক ৰক্ষা কৰিব। গতিকে সেইফালৰ পৰা অৰ্থাৎ প্ৰাকৃতিক বা প্ৰকৃতি অধ্যয়নটো আমাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। কাৰণ প্ৰকৃতি বাচি থাকিলেহে আমি বাচি থাকিম। তাৰমানে প্ৰকৃতিৰ লগত আমাৰ মানৱ জাতিৰ এটা সম্পৰ্ক আছে, সেইটোক আমি কি বুলি কওঁ? এটা পইচা, এটা পইণ্টৰ অৰ্থাৎ প্ৰকৃতিয়ে যদি আমাক সহযোগ দিয়ে, তেতিয়াহ'লে আমি বাচি থাকিব পৰা। আজিৰ তাৰিখত চাওক, গোটেই বিশ্বত যিটো মহামাৰী আহিছে, আমাৰ বৈজ্ঞানিক চিন্তা চৰ্চাই তাক কম্পেট কৰিব পৰা নাই, তাক ৰক্ষা কৰিব পৰা নাই। আমাৰ কি নিসহায় হৈ গৈছে। গতিকে ইমানবিলাক গৱেষণা হ'ল, ইমানবিলাক আলোচনা বিজ্ঞাপন হ'ল, কিন্তু আমাৰ এই সাধাৰণ কৰোণাৰ যিটো ভাইৰাছ COVID-19 তাক আমি মানৱ জাতিক আমি নিজক যেন এই যুদ্ধক্ষেত্ৰখনৰ পৰা যেন পলুৱাই ৰাখিছোঁ। আমি সন্মুখীন হ'ব পৰা আমাৰ সাহস হ'ব নাই। তাৰমানে প্ৰকৃতি প্ৰদত্ত যিটো COVID-19 আদি, এই COVID-19ৰ লগত আমি সামান্য ব্যৱস্থা কৰিব পৰাকৈ আমাৰ বৈজ্ঞানিক চিন্তা চৰ্চাবিলাক কমপ্লিট হৈ উঠা নাই। গতিকে সেই ক্ষেত্ৰত আমি প্ৰকৃতিৰ হৈ উঠিছে আৰু আমি গুৰুত্ব দিব লাগিব। কাৰণ প্ৰকৃতি থাকিলেহে আমাৰ আমি থাকিম। প্ৰকৃতি থাকিলে আমি থাকিম। যদি প্ৰকৃতিয়ে নাথাকোঁ, আমাৰ অৰ্থটো কৰিছে। চব মানুহ অতি পুৰণি কালত বা মানুহ যেতিয়া পৃথিৱীত আৱিৰ্ভাৱ হৈছিল, আজিৰ পৰা 10,000 বছৰ, আজিৰ পৰা 10,000 বছৰ আগত মানুহৰ দৃষ্টিটো আমি 10,000 বছৰ আগলৈকে পাব পাৰোঁ। তাতকৈ আগত আমি মানুহৰ দৃষ্টি নাপাওঁ। মানুহ আছিল নে নাই, কি আছিল, এই সম্পৰ্কত আমাৰ ধাৰণাবিলাক স্পষ্ট হৈ থকা নাই। বৈজ্ঞানিক যিবিলাক গৱেষণাই আমাক 10,000 বছৰৰ আগলৈকে মানুহৰ যিটো উপস্থিতি আমাক দেখা পৰা নাই। আমি গম পাওঁ যে 10,000 বছৰ মানে আজিৰ পৰা 10,000 বছৰ আগতেই মানুহ
টেকন'লজি যিটো মানে উত্তৰ সাধন হ'ল মানুহৰ হাতত, তাতে মানুহে কিছুমান নহ'বলগীয়া কাম কৰি গৈছে। যেনে মানুহে আকাশত উৰিব পৰা হ'ল, মানুহে বিভিন্ন এইবিলাক মানে অসাধ্য যিবিলাক কথা, এই অসাধ্য কথাবিলাক সাধন কৰিব পৰা অৱস্থা হ'ল। মানুহে নিজকে অহংকাৰী হৈছিল যে প্ৰকৃতিকে আমাক নিয়ন্ত্ৰণ কৰিব। আমাৰ হাতত ক্ষমতা আছে, আমাৰ হাতত শক্তি আছে, আমাৰ হাতত টেকন'লজি আছে, আমি প্ৰকৃতিক নিয়ন্ত্ৰণ কৰিম। এই ধৰণৰ এক্সাম যিবিলাকে বিভিন্ন প্ৰযুক্তিবিদ্যাৰ প্ৰভাৱত, প্ৰযুক্তিৰ কৌশলত এটা নতুন মতবাদৰ সৃষ্টি কৰে যে অৰ্থাৎ পৰিৱেশৰ যিমান সম্ভাৱনা আছে, এই সম্ভাৱনাবিলাকক আমি প্ৰযুক্তিৰ জৰিয়তে আমি আমাৰ কব্জালৈকে আনিম। আমাৰ প্ৰযুক্তিৰ জৰিয়তে, আমাৰ বৈজ্ঞানিক চিন্তা চৰ্চাৰ জৰিয়তে আমি প্ৰকৃতিৰ যিবিলাক কথা আছে এইবিলাক আমাৰ কব্জালৈকে আনিম, আমাৰ আয়ত্তত আনি প্ৰকৃতিক আমি নিয়ন্ত্ৰণ কৰিম। প্ৰিমিটিভ যিখিনি মানুহ আছে, আদিম যিখিনি মানৱ আছে, এই আদিম মানৱখিনি প্ৰকৃতিয়ে নিয়ন্ত্ৰণ কৰিছিল। কিন্তু দ্বিতীয় বিশ্বযুদ্ধৰ পিছত মানুহৰ চিন্তাত আহি গ'ল যে আমি প্ৰকৃতিক নিয়ন্ত্ৰণ কৰিব পৰা আমাৰ শক্তি আছে। এই ধৰণৰ এটা মতবাদে গঢ় ল'লে, যিটো আমি পৰিৱেশ সম্ভাৱনাবাদ বুলি আমি ক'ব পাৰোঁ। পৰিৱেশ সম্ভাৱনা, অৰ্থাৎ পৰিৱেশৰ সম্ভাৱনাখিনি এক্সপ্লইট কৰিব। আৰু তাতেই আমাৰ গণ্ডগোলটো আহি গ'ল। পৰিৱেশৰ সংঘাতৰ এই ভয়াৱহ ৰূপবিলাক আমি এতিয়া পাই আছোঁ। আৰু যাৰ কাৰণে এই যিটো পৰিৱেশ সম্পৰ্কীয় অধ্যয়ন বা আজিৰ তাৰিখত অতি গুৰুত্বপূৰ্ণ গোটেই বিশ্ববাসীৰ মাজত দি গৈছে। আৰু তাৰ কাৰণে আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰা। গতিকে যিয়ে নহওক, মানুহৰ বুদ্ধিমত্তা পৃথিৱীত আটাইতকৈ পিছত অহা প্ৰাণীটোৱেই হ'ল মানুহ। পৃথিৱীত আটাইতকৈ পিছত আবিৰ্ভাৱ হোৱা প্ৰাণীয়ে হ'ল মানুহ। আৰু এই আমাৰ পিছত অহা প্ৰাণীখিনিয়ে পূৰ্বৰ পৰা যিখিনি আমাৰ যিখিনি পূৰ্বতে অহা যিবিলাক প্ৰাণী আছিল, গোটেইখিনিৰ ওপৰত ৰাজত্ব আৰম্ভ কৰিছিল। এনেকুৱা ধৰণে আমাৰ যিটো পৰিক্ৰমা, মানুহৰ প্ৰকৃতিৰ যিটো সম্পৰ্ক, এই সম্পৰ্কটো দিনক দিনে পৰিৱৰ্তন হৈ আছে। আমি ইয়াৰ যদি হেৰিবিলাক চাওঁ, মানুহে যেতিয়া আদিম অৱস্থাত আছিল, পৃথিৱীত মানুহৰ সংখ্যা যথেষ্ট কম আছিল। গতিকে সময় যোৱাৰ লগে লগে পৃথিৱীত মানুহৰ জনসংখ্যাও বৃদ্ধি হ'ল। যেতিয়া মানুহ আদিম অৱস্থাত আছিল, সংখ্যা কম আছিল আৰু মানুহৰ বুদ্ধিমত্তাৰ তেনেকুৱা বিকাশ হোৱা নাছিল, তেতিয়া মানুহে ফুড গেদাৰিং এটা ষ্টেজত থাকি বিভিন্ন অঞ্চলত পোৱা বিভিন্ন ফল-মূল বা গছ-পাতবিলাক আহৰণ কৰি সেইবিলাক খাই জীৱন নিৰ্বাহ কৰিছিল। অৰ্থাৎ মানুহৰ নিড যিটো আৱশ্যকতা যথেষ্ট সীমিত আছিল। গতিকে তেনে অৱস্থাত প্ৰকৃতিৰ লগত মানুহে অৱস্থান কৰাৰ ফলত বা মানুহে আহৰণ কৰাৰ ফলত যিটো প্ৰকৃতিৰ উপায় শক্তি হৈছিল, সেই উপায় শক্তি প্ৰকৃতিয়ে নিজে ৰিজেনেৰেট কৰি লোৱাৰ কাৰণে যথেষ্ট স্কোপ আছিল আৰু কৰি ল'ব পাৰিছিল। তাৰ কাৰণে মানুহৰ আৰু প্ৰকৃতিৰ মাজত সংঘাত সৃষ্টি হোৱা নাছিল। যেতিয়া মানুহে জীৱ-জন্তু আৱিষ্কাৰ কৰিব শিকিলে, অৰ্থাৎ বনৰীয়া জীৱ-জন্তু চিকাৰ কৰি খোৱা বা বনৰীয়া বস্তু আহৰণ কৰি খাই জীৱন নিৰ্বাহ কৰা এতিয়া বহুত কষ্ট হয়। মানুহে যেতিয়া বুজি পালে যে আমি দেখোন কৃষিকাৰ্য কৰিব পাৰোঁ, আমি দেখোন জীৱ-জন্তু পোহপালন মানব পাৰোঁ, গতিকে জীৱ-জন্তু পোহপালন কৰিলে কষ্ট কৰি চিকাৰ কৰাৰ সমস্যাটো নোহোৱা হ'ব। কৃষি কৰিব পাৰিলে আমি মনে জংঘলে ঘূৰি খাদ্য আহৰণ কৰাৰ সমস্যাটো নোহোৱা হ'ব। যেতিয়াই মানুহে এই ধৰণৰ কৃষিৰ আৱিষ্কাৰ হ'ল, যেতিয়া মানুহৰ মাজত পশুপালন বা এনেকুৱা ধৰণৰ কথাবিলাক আৰম্ভ হ'ল, তেতিয়াই মানুহে প্ৰকৃতিৰ ওপৰত আক্ৰমণ আৰম্ভ কৰিছিল। অৰ্থাৎ পশুপালন কৰাৰ কাৰণে মানুহক বিভিন্ন খাদ্যদ্ৰব্য লাগে আৰু খাদ্যদ্ৰব্য যথেষ্ট বেছি পৰিমাণে, পূৰ্বতকৈ বেছি পৰিমাণে আহৰণ কৰিবলগীয়া বাধ্য হ'ল। উৎপাদনৰ কাৰণে, পৰ্যাপ্ত উৎপাদনৰ কাৰণে কৃষিভূমি মোকলাব লগা হ'ল, যাৰ কাৰণে বন-জংঘলবিলাক নোহোৱা হ'ল, মানুহৰ আক্ৰমণৰ বলি হ'ল, বন-জংঘলবিলাক জুইৰ আৱিষ্কাৰ হ'ল। এনেকুৱা ধৰণে মানুহে প্ৰকৃতিৰ ওপৰত এই হেৰিটো আহি থাকে। তথাপিও এই যিটো পৰিৱেশ মানুহে কিছু পৰিমাণে সেই সময়ত নিয়ন্ত্ৰণত ৰাখিছিল বা পৰিৱেশে নিজকে ৰিজেনেৰেট কৰিব পাৰিছিল। অৰ্থাৎ কৃষিৰ আৱিষ্কাৰৰ লগে লগে পৃথিৱীত দুটা কথা আহি গ'ল। এটা আছিল প্ৰথমতে নেচাৰ কেন্দ্ৰিক ইক'চিষ্টেম, অৰ্থাৎ পৰিস্থিতি তন্ত্ৰ কেন্দ্ৰিক ইক'চিষ্টেম মানুহে আগতে আছিল, আৰু তাৰপাছত এগ্ৰ-বেছড ইক'চিষ্টেম এটা আমি এগ্ৰ-বেছড ইক'চিষ্টেম। গতিকে কৃষিভিত্তিক ইক'চিষ্টেম
মানুহে শিল বস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি চলিছে। কিন্তু যেতিয়া ধাতুৰ আৱিষ্কাৰ হ'ল, কপাৰৰ আৱিষ্কাৰ হ'ল, কপাৰৰ আৱিষ্কাৰ হ'ল, টিনৰ আৱিষ্কাৰ হ'ল, লোৰ আৱিষ্কাৰ হ'ল, এনেকুৱা ধৰণৰ ধাতুৰ আৱিষ্কাৰ হোৱাৰ লগে লগে মানুহে বিভিন্ন যন্ত্ৰ পাতি আৰু সৃষ্টি কৰিব পৰা হয়, যিবিলাক যন্ত্ৰ পাতিয়ে পৰিৱেশৰ ওপৰত আক্ৰমণটো আৰু বেছি এক্সপিডাইট কৰিছে। অৰ্থাৎ আগৰ যিটো শিলৰ যিটো যুগ আছিল, প্ৰস্তৰ যুগত যিটো ধৰণৰ মানুহে আক্ৰমণ কৰিব গ'ল, কিন্তু ধাতুৰ যুগটোত তেওঁলোকে আৰু বেছি দুখ কৰিছিল। মানুহৰ উঠাৰ আহি গ'ল, গা কটাৰী আহি গ'ল, যিবিলাকে পৰিৱেশৰ ওপৰত বেছি আমাৰ এই ধৰণৰ হিষ্ট্ৰিকেলি আমি যদি চাই গৈ থাকোঁ, তেতিয়াহ'লে আমি এই ধৰণৰ পৰিৱৰ্তনবিলাক আমি দেখি থাকিম। কিন্তু এই যিটো পৰিৱৰ্তন, প্ৰকৃতিৰ যিটো পৰিৱৰ্তন, প্ৰকৃতিৰ পৰিৱৰ্তন দুই ধৰণে হয়। এটা হ'ল মানৱ সৃষ্ট পৰিৱৰ্তন আৰু এটা হ'ল প্ৰাকৃতিকভাৱে হোৱা পৰিৱৰ্তন। প্ৰাকৃতিকভাৱে হোৱা পৰিৱৰ্তনটো নিজে ৰিজেনেৰেট হোৱাৰ কাৰণে স্কোপ থাকে আৰু ই দীৰ্ঘম্যাদী হয়। যেনে জলবায়ুৰ পৰিৱৰ্তন, অভাৰনাইট নহয়, একেদিনাই নহয়। জলবায়ুৰ পৰিৱৰ্তনটো একেদিনাই নহয়। এনেকুৱা ধৰণৰ প্ৰাকৃতিকভাৱে হোৱা পৰিৱৰ্তনবিলাক বহুত দীৰ্ঘম্যাদী হয় আৰু এই দীৰ্ঘম্যাদী হোৱাৰ কাৰণে তাৰ আউটাৰত থকা যিবিলাক জীৱ জন্তু, এই জীৱ জন্তুবিলাকে পৰিৱৰ্তিত পৰিৱেশটোৰ লগত এডপ্ট কৰিবৰ কাৰণে মানে নিজৰ হেৰিটো গ্ৰ' কৰি ল'ব পাৰে। কিন্তু যেতিয়া মানুহে সৃষ্টি কৰা পৰিৱেশ ই বৰ ক্ষিপ্ৰভাৱে হয়, অতি সোনকালে হয়, এই চমু পিৰিয়ডৰ ভিতৰত এডপ্ট কৰিব পৰা কোৱালিটিটো মানুহে ল'ব নোৱাৰে বা জীৱ জন্তুবিলাকে ল'ব নোৱাৰে। তাৰ কাৰণে বহুত জীৱ জন্তু আমাৰ পৃথিৱীৰ পৰা ইতিমধ্যে এক্সটিংক্ট হৈ গ'ল। ডাইন'ছৰ বা ড'ডো এইবিলাকৰ নাম আপোনালোকে নিশ্চয় ভালকৈ জানে, সকলোৱে জানে, আপোনালোকে যথেষ্ট কমকৈ জানে। তথাপিও মই কথাখিনি উপস্থাপন কৰিছোঁ যে এনেকুৱা ধৰণৰ বহুত প্ৰাণী পৃথিৱীৰ পৰা আমি ইতিমধ্যে এক্সটিংক্ট হৈ গৈছে। আমাৰ পৰা বহুত গছ গছনি উদ্ভিদৰ প্ৰজাতি আমাৰ ভাৰতৰ পৰা নোহোৱা হৈছে, বহুত মাইক্ৰবছ অনুজীৱ বহুত আমাৰ হেৰিৰ পৰা পৃথিৱীৰ পৰা নোহোৱা হ'ল, যিবিলাকৰ এই প্ৰকৃতিত বা মানুহ জীয়াই থকাৰ যিখন যুঁজ, এই যুঁজখনত যথেষ্ট গুৰুত্বপূৰ্ণ অৰিহণা আছে। এই বস্তুবিলাক নোহোৱা হৈ গ'ল, যেতিয়া পৰিৱৰ্তনবিলাক আমি দেখি আহি আছোঁ। এতিয়া আমি প্ৰায় 200-300 বছৰ পিছত, 200-300 বছৰ আগলৈ এই সময়খিনিৰ ভিতৰত জনসংখ্যা ক্ষিপ্ৰভাৱে বৃদ্ধি হৈছে আৰু এই জনসংখ্যা বৃদ্ধিটো আমাৰ কাৰণে এটা ডাঙৰ সমস্যা হৈ পৰিছে। এই যে পৰিৱৰ্তনবিলাক আমি পৰিৱেশত দেখি আছোঁ, এই পৰিৱৰ্তনবিলাকৰ যদি আমি কাৰকবিলাক বিশ্লেষণ কৰোঁ, তেতিয়াহ'লে কাৰকবিলাকৰ ভিতৰত আমি এটা হ'ল জনসংখ্যা বৃদ্ধি পাম, ঠিক তেনেকৈ চাইণ্টিফিক ডেভেলপমেণ্ট, টেকন'লজিৰ যিটো উত্তৰণ, প্ৰযুক্তিবিদ্যাৰ উত্তৰণ, ছায়েন্সৰ যিবিলাক মানে থিয়ৰীৰ যিবিলাক আৱিষ্কাৰ, এইবিলাক ৰিচৰ্চৰ যিটো ধাৰণা, সম্পদৰ যিটো ধাৰণা, সম্পদৰ যিটো আহৰণ, সম্পদ আহৰণৰ যিবিলাক নতুন নতুন কৌশল, এই কথাবিলাক তাৰমানে আমি আচলতে প্ৰকৃতিৰ লগত মানুহৰ সম্পৰ্ক বিঘ্নিত হোৱাৰ কাৰণবিলাক কওঁ। যিবিলাক জনসংখ্যা ক্ষিপ্ৰভাৱে বাঢ়ি আহি আছে, এই জনসংখ্যাখিনিৰ যিটো ফুড আছে, এই ফুডখিনি ছাপ্লাই আমি ক'ৰ পৰা পাম? নেচাৰৰ পৰা পাম। আমি বায়'ডাইভাৰ্চিটি কথা আছে, বায়'ডাইভাৰ্চিটি উল্লেখ কৰিম। এই খাদ্য সামগ্ৰীখিনি আমি যদি আমাৰ পাকঘৰটো চাওঁ, আমাৰ পাকঘৰটো যদি আমি ভালকৈ অবজাৰ্ভ কৰোঁ, তেতিয়াহ'লে more than 99% ফুড ষ্টাফ ক'ৰ পৰা আহে? নেচাৰৰ পৰা আহে। more than 99%। আমি চাহপাত খালে চাহপাত নেচাৰৰ পৰা আহিছে, গাখীৰ নেচাৰৰ পৰা আহিছে, চেনি নেচাৰৰ পৰা আহিছে। যেনেকৈ প্ৰত্যেকটো ভাত সাজ খালে দাইল নেচাৰৰ পৰা আহিছে, ভাত নেচাৰৰ পৰা আহিছে, প্ৰত্যেকখিনি বস্তুৱে আমি নেচাৰৰ পৰাই পাওঁ। 99.9% সামগ্ৰী আমি ব্যৱহাৰ কৰা, কমন মানুহে ব্যৱহাৰ কৰা বস্তুখিনি 99% নেচাৰৰ পৰা। এতিয়া এনেকুৱা হ'লে নেচাৰৰ ওপৰত আমাৰ হেৰিটো যথেষ্ট বেছি আছে যে এই যিটো পপুলেশ্যন, এই পপুলেশ্যনখিনিক ফিডিং কৰাৰ কাৰণে, বৰ্ধিত জনসংখ্যাখিনিক ফিডিং কৰাৰ কাৰণে আমি নেচাৰৰ ওপৰত আমাৰ হেৰিটো বেছি হৈ গৈছে। আমাৰ যিটো হেঁচা, আমাৰ যিটো প্ৰেছাৰ, নেচাৰৰ ওপৰত আমি সদায় বেছিকৈ দিবলগীয়া বাধ্য হৈছোঁ জনসংখ্যা হেৰি খুৱাবৰ কাৰণে, যাৰ কাৰণে বিভিন্ন খেতি পথাৰবিলাক নগৰ চহৰ গঢ়ি উঠাৰ কাৰণে বা এই খেতি পথাৰবিলাক যিবিলাক উৎপাদনত আছে, সেই উৎপাদনৰ ঠাইবিলাক উৎপাদনৰ পৰা গুচি গ'ল। যিবিলাক ফৰেষ্ট ৰিজন আছে, ফৰেষ্ট ৰিজনবিলাক আমাৰ এই ৰিক্লেমেশ্যনৰ কাৰণে আমাৰ ফৰেষ্ট ৰিজনবিলাক হাতৰ পৰা গুচি গ'ল। ঠিক তেনেকৈ চাইণ্টিফিক ইন'ভেশ্যনটো আমি সকলোৱে জানো, চায়েন্সে আমাক নোহোৱা পৰিৱেশত মানে চবখিনি আমাৰ হাতত দিছে।
বৈজ্ঞানিক যিবিলাক চিন্তা চৰ্চা, এই চিন্তা চৰ্চাই আমাক পৃথিৱীখন যেন আমাৰ হাতৰ মুঠিত দিছে। এই গৰম আছে, এই গৰমত আমি কিয় থাকিম? আমি ইয়াত এচি ব্যৱহাৰ কৰিম, আমি চাইণ্টিফিক কিছুমান প্ৰযুক্তি ব্যৱহাৰ কৰি আমি এচি লৈ ঠাণ্ডা কৰি লওঁ, আমাৰ প্ৰয়োজন কৰি লওঁ। গতিকে আমি প্ৰকৃতি আমাৰ হাতত লৈ আহিছোঁ, প্ৰকৃতিক আমি প্ৰকৃতিৰ মতে নষ্ট কৰি ধৰণৰ কথাবিলাক আহি গ'ল, যাৰ কাৰণে আমি ইলেক্ট্ৰিচিটি প্ৰডিউচ কৰিবলগীয়া হৈছে। ইলেক্ট্ৰিচিটি প্ৰডিউচ কৰাৰ কাৰণে ডেম বান্ধিবলগীয়া আছে, ডেম বন্ধাৰ কাৰণে তাত বিভিন্ন অঞ্চলবিলাক ৰিক্লেইম কৰিব লগা আছে, তাত ওচৰৰ গছ গছনিবিলাক আমি ৰিক্লেইম কৰিব লগা আছে, যিটো ৰিজাৰ্ভাৰ বনাব লাগে, ৰিজাৰ্ভাৰৰ কাৰণে পানী জমা কৰাৰ কাৰণে গছ গছনিবিলাক মৰি গৈছে। তেওঁলোকে কিমান হাজাৰ ডেম পৃথিৱীত আমি সৃষ্টি কৰিছোঁ, যিবিলাকে যিটো পৰিৱেশ, সেই পৰিৱেশটোৰ ওপৰত যথেষ্ট আঘাত কৰিছে। এনেকুৱা ধৰণে যিবিলাক ৰিচোৰ্চ সম্পদ আমি তাকো আমি সকলোৱে জানো, যিয়ে মানুহৰ জীৱনলৈকে সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনিব পাৰে। যি প্ৰাকৃতিক বস্তুৱে মানুহৰ জীৱনলৈ সুখ সমৃদ্ধি কঢ়িয়াই আনে, যাৰ হস্তান্তৰ যোগ্যতা আছে, তাকে সম্পদ শব্দটো কওঁ, ইকনমিক্সৰ ভাষাত আমি তেনেকেই কওঁ। গতিকে এই যিটো সম্পদ, এই সম্পদৰ যিটো ধাৰণা, এই ধাৰণাটো জেনেৰেশ্যন আফটাৰ জেনেৰেশ্যন চেঞ্জ হৈ গৈ আছে। আমি আজিৰ তাৰিখত যাক সম্পদ বুলি আমি আহৰণ কৰিছোঁ, 100 বছৰ আগত তাক কিন্তু মানুহৰ দ্বাৰা এই সম্পদ হৈ থকা নাছিল, তাৰ ব্যৱহাৰে নাজানিছিল নহয়। কিন্তু বৈজ্ঞানিক চিন্তা চৰ্চাই আমাক সেই ধৰণৰ ৰাস্তাবিলাক দেখুৱাই দিলে যে এই বস্তুটো এই কামত ব্যৱহাৰ কৰিব পাৰি, তেতিয়াই আমি তাক আহৰণ কৰিব পাৰিলোঁ। গতিকে এই যিটো সম্পদৰ আহৰণটো, আৰু আমি দেশবিলাকৰ মাজত যিটো এটা প্ৰতিযোগিতা চলিছে, সম্পদ আহৰণ কৰি নিজক মানে ধনী কৰাৰ যি প্ৰতিযোগিতা, এই প্ৰতিযোগিতায়ো পৃথিৱীৰ এই পৰিৱেশটোৰ ওপৰত যথেষ্ট আঘাত কৰিছে। যে আমি সম্পদৰ যিটো ধাৰণা, এই ধাৰণাটো এইটো ডাইনামিক, আৰু আমি যিহেতুকে আমাৰ চিন্তা চৰ্চাবিলাক ডাইনামিক, মানুহটো আমি ষ্টেটিক হৈ নাথাকোঁ, মানুহ আমাৰ গতিশীল, আমাৰ চিন্তাবিলাক আমাৰ গতিশীল, আমি সদায় গতিশীলভাৱেই কথাবিলাক ভাবি থাকোঁ। আজি মই যি আছোঁ, কালি মই সপোনৰ কাৰণে কামত নাগাৰ নতুন মই বিচাৰিছোঁ। গতিকে এনেকুৱা ধৰণে আমাৰ নতুন আমাৰ আৱিষ্কাৰে, নতুন চিন্তাই, নতুন মানে প্ৰয়োজনে আমাক নতুন কিছুমান হেৰিলৈকে লৈ গৈছে, যাৰ কাৰণে আমি যিবিলাক সম্পদ, এই সম্পদবিলাক বেলেগ ব্যৱহাৰ কৰিব লাগে। এনেকুৱা কয়লা হয়তো 100 বছৰ আগতে কয়লা ব্যৱহাৰ আমি নাজানিছোঁ, কিন্তু এতিয়া কয়লা যথেষ্ট আমাৰ কাৰণে ভেলুৱেবল। পেট্ৰলৰ ব্যৱহাৰ হয়তো আগতে নাজানিছিল, কিন্তু এতিয়া পেট্ৰলৰ ব্যৱহাৰ মানুহে জনা হৈছে। এনেকুৱা আৰু কি ৰিচোৰ্চ আছে পৃথিৱীত ভগৱানে দিয়া, যিবিলাক ৰিচোৰ্চৰ হয়তো আমি আজি ব্যৱহাৰ নাজানো, কিন্তু চায়েন্সে তাৰ ব্যৱহাৰ হয়তো দুনিয়া দিনতে কৰি আছে। গতিকে এই কথাবিলাকে আমাক যথেষ্ট পৰিমাণে পৰিৱেশৰ ওপৰত হেঁচা দিবলৈ বাধ্য কৰিছে। এনেকুৱা ধৰণে ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন এটা ডাঙৰ ফেক্টৰ পৰিৱেশ প্ৰদূষণৰ। এনেকুৱা ইণ্ডাষ্ট্ৰিবিলাক মানে 17 শতিকাত ইউৰোপত যিটো এটা ডাঙৰ বিপ্লৱ, যিটো আমি ইণ্ডাষ্ট্ৰিয়েল ৰেভলিউশ্যন বুলি কওঁ বা উদ্যোগিক বিপ্লৱ, এই উদ্যোগিক বিপ্লৱে গোটেই পৃথিৱীখনত এটা যিটো পৰিৱেশ সৃষ্টি কৰে, অৰ্থাৎ উদ্যোগৰ জৰিয়তে প্ৰাকৃতিক সা সম্পদবিলাক আহৰণ কৰি বিভিন্ন ফিনিছ প্ৰডাক্টলৈকে আমি মাৰ্কেট সৃষ্টি কৰাৰ যিটো তাৰপাছত গোটেই পৃথিৱীখনতে পাহাৰ, জংঘল, হিল শ্লোপ, নদীৰ চাপৰি, চৰ চাপৰি, সকলোতে বিভিন্ন ধৰণৰ খেতি, কৃষিকাৰ্য, এইবিলাক উদ্যোগিক ৰ মেটেৰিয়েল হিচাপে উৎপাদনৰ কাৰণে মানুহ লাগে। গতিকে প্ৰকৃতিৰ যিটো আছে, কাঠামো আছে, এই প্ৰাকৃতিক যিটো পৰিকাঠামো, পৰিৱেশ, এই পৰিৱেশবিলাক আমি মানৱ সৃষ্ট পৰিৱেশলৈকে লৈ গ'লোঁ, যাৰ কাৰণে হয়তো আমি সৃষ্টি কৰা পৰিৱেশৰ লগত তাৰ লগত সহবাস কৰি থকা আন এটা প্ৰজাতিয়ে থ্ৰাইভ কৰিব নোৱাৰিলে, বাচি থাকিব নোৱাৰিলে, আমাৰ হাতৰ পৰা এক্সটিংক্ট হৈ গুচি গ'ল। এনেকুৱাকৈ আমাৰ পৃথিৱীত আমাৰ কৰ্মৰাজিৰ কাৰণে আমি পৃথিৱীৰ পৰা অতি মূল্যৱান যিটো পৰিৱেশ, এই পৰিৱেশটোক আমি আমাৰ এগেইনষ্টে কাম কৰাৰ কাৰণে আমি নিজে উদ্যোগ লৈছোঁ। তাৰ কাৰণে এটা কথা আহিছে যে নতুন এটা ধাৰণা, আজি পৃথিৱীত এটা নতুন ধাৰণাৰ সৃষ্টি হৈছে ছাষ্টেইনেবল ডেভেলপমেণ্ট, অৰ্থাৎ বহনক্ষম বিকাশ। অৰ্থাৎ ডেভেলপমেণ্ট আমাক লাগিবই, আমি ডেভেলপমেণ্টটোক আমি স্কিপ কৰিব নোৱাৰোঁ। আমাৰ মানুহ হিচাপে আছোঁ, আমাৰ প্ৰয়োজনবিলাক ফিল আপ কৰাৰ কাৰণে আমাক উন্নয়ন লাগিব, আৰু উন্নয়নৰ উল্টা দিশটোৱে হ'ল পৰিৱেশ ধ্বংস।
উন্নয়নৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছে। আমি ক'ৰবাত ডেভেলপ কৰিব যাওঁতে ক'ৰবাত ধ্বংস হ'বই। কিন্তু কথা হ'ল কি, এতিয়া নতুন যিটো ধাৰণা ছাষ্টেইনেবল ডেভেলপমেণ্ট কনচেপ্ট, যে আমি ব্যৱহাৰো কৰিম কিন্তু প্ৰকৃতিক ৰক্ষাও কৰিম। প্ৰকৃতিক আমি যিমানখিনি আহৰণ কৰিব পাৰোঁ অকল সেইখিনি আমি আহৰণ কৰিম, আমাৰ কাৰণে ব্যৱহাৰ কৰিম, আৰু প্ৰকৃতিক ৰিজেনেৰেট কৰাৰ কাৰণে আমি সুবিধা দিম। এই যিটো ধাৰণা, এই ধাৰণাটোৱে হ'ল বহনক্ষম বিকাশ। অৰ্থাৎ পৃথিৱীয়ে বহন কৰিব পৰা যিটো মানে হেৰি, সেইটোহে আমি ব্যৱহাৰ কৰোঁ, যাতে ভৱিষ্যতৰ আমাৰ বংশধৰসকলে আমি ব্যৱহাৰ কৰা যিবিলাক সামগ্ৰী, সেই সামগ্ৰীবিলাকৰ ভাগটো পায়। অৰ্থাৎ পেট্ৰল আমাৰ যিমানখিনি আছে, পেট্ৰল যিবিলাক ৰিচোৰ্চেছ, অল দিছ ৰিচোৰ্চেছ আৰ লিমিটেড ইন কোৱান্টিটি। পেট্ৰল এটা লিমিটেড কোৱান্টিটিত আছে, অইল আৰ লিমিটেড কোৱান্টিটিত আছে, আৰু আমি যদি অভাৰনাইট চেছ কৰোঁ তেতিয়াহ'লে আমাৰ ভৱিষ্যত প্ৰজন্মৰ কি হ'ব? গতিকে তাক আমি যদি সাঁচি ৰাখি চলোঁ, আমাৰ প্ৰয়োজনৰখিনি ব্যৱহাৰ কৰোঁ, এক্সেছখিনি আমি নকৰোঁ, আমি ব্যৱহাৰ এক্সেছ আমি এক্সপ্লইট নকৰোঁ, তেতিয়াহ'লে ভৱিষ্যতৰ বংশধৰসকলে পাব যে এই ধাৰণাটোৱে হ'ল বহনক্ষম বিকাশৰ ধাৰণা। এতিয়া আমি বায়'ডাইভাৰ্চিটি, অসমত বায়'ডাইভাৰ্চিটিৰ কথাখিনি ইয়াত আছে, মই বেছি দীঘলীয়াকৈ কওঁতে বায়'ডাইভাৰ্চিটি বা জৈৱ বিচিত্ৰতা, জৈৱ বৈচিত্ৰ্য এটা আমি বহুত সঘনাই পোৱা আজিকালি শব্দ, পেপাৰে পাতিয়ে বহুত ঘনকৈ পোৱা এটা শব্দ, উচ্চাৰণ কৰা শব্দ জৈৱ বৈচিত্ৰ্য। অৰ্থাৎ জৈৱ বৈচিত্ৰ্য বুলি ক'লে আমি কি বুজোঁ? এটা জিঅ'গ্ৰাফিক অঞ্চলত, এটা ভৌগোলিক অঞ্চলত উপলব্ধ যিবিলাক উদ্ভিদ, অনুজীৱকে আদি কৰি যিবিলাক বৃহৎ জীৱ জন্তুক লৈ যিটো এটা পৰিমণ্ডলৰ সৃষ্টি, এইটোকে আমি জৈৱ বৈচিত্ৰ্য বুলি কওঁ। কাৰণ জৈৱ বৈচিত্ৰ্যতা ই আমাৰ কাৰণে কিয় ইমান গুৰুত্বপূৰ্ণ? জৈৱ বৈচিত্ৰ্যতা আমাৰ কাৰণে কিয় গুৰুত্বপূৰ্ণ? এটা অঞ্চলৰ যি উদ্ভিদৰ বিচিত্ৰতা যিমান বেছি হয়, সিমানে সেই অঞ্চলটো চহকী। আজি আমেৰিকাৰ হাতত বহুত কিবা কিবি থাকিব পাৰে, কিন্তু তাত যদি মানে তেনেকুৱা ধৰণৰ জীৱ জন্তুৰ এটা পৰিৱেশ নাথাকে, তেতিয়াহ'লে তেওঁলোক এই ক্ষেত্ৰত যথেষ্ট দুখীয়া। কিন্তু পৃথিৱীৰ বহুত দেশ আছে, এই দেশবিলাক জৈৱ বৈচিত্ৰ্যত বহুত ধনী। ইয়াৰ লগত আমাৰ সম্পৰ্ক জৈৱ বৈচিত্ৰ্যতা বৃদ্ধি হোৱা মানে আমাৰ খাদ্য তালিকাখন বেছি দীঘলীয়া হয়, খাদ্য তালিকাৰ সামগ্ৰী যথেষ্ট বেছি হয়। আমি চুজ কৰিব পাৰিম ফ্ৰম মেনি, বহুত বস্তুৰ পৰা আমি যে আজি এইটো নাখাম সেইটো খাম, এইটো নাখাম সেইটো খাম, আমি চুজ কৰিব পাৰিম। কিন্তু যেতিয়া মনোটনাছ হৈ যায়, এটা পাৰ্টিকুলাৰ বস্তুহে তাত পাম, এটা বস্তুৰ পৰা এজন মানুহে ভৰ্তি থাকিব নোৱাৰে। গতিকে জৈৱ বৈচিত্ৰ্যতা আমাৰ কাৰণে যিমান বেছি হয়, সিমানে আমি চহকী, সিমানে আমাৰ খাদ্য তালিকাখন বেছি হ'ব, সিমানে আমাৰ শাৰীৰিক উৎকৰ্ষ হ'ব, সিমানে আমাৰ ব্ৰেইনৰ উৎকৰ্ষ লাভ হ'ব। সেইকাৰণে যদি জৈৱ বৈচিত্ৰ্যতাটো নাথাকে, জীৱ বিচিত্ৰতাটো নাথাকে, মনোটনাছ হৈ যায়, তেতিয়া আমি চুজ কৰিবৰ কাৰণে অপশ্যন নাথাকে। আমি চুজ কৰাৰ কাৰণে অপশ্যন নাথাকিব, তেতিয়াহ'লে আমি এটা একঘেয়েমী যিটো ষ্টেৰিঅ'টাইপ যিটো লাইফ এটা আমি চিষ্টেম কৰিব লাগিব, যিটো আমাৰ কাৰণে বিৰক্তিকৰ হ'ব। এতিয়া ৰাতিপুৱাই উঠিয়ে চৰাইৰ কাকলিত যিটো আমাৰ পোহৰ হ'ব, তাতে যদি ইণ্ডাষ্ট্ৰীৰ হাৰবোৰ শব্দই পোহৰ হয়, কোনটো ভাল লাগে? নিশ্চয় চৰাইৰ কথাৰে যিটো পৰিৱেশ, এই পৰিৱেশ বেছি ভাল লাগে। নদী এখনৰ যিটো কুলুকুলু শব্দ, এই শব্দৰ যিটো চিম্ফনি, সেইটোৱে আমাক যিমান আনন্দ দিব, এটা ইণ্ডাষ্ট্ৰীৰ হৰ্মৰ শব্দটোৱে আমাক ইমান বেছি দিব নোৱাৰিব। এতিয়া মোৰ যিটো এলেকা ইণ্ডাষ্ট্ৰীবিলাকে যথেষ্ট হৈ গৈছে, ব্ৰিটানিয়া কোম্পানী আহিছে, ITC আহিছে। মোৰ গাঁওখনত মানুহবিলাকৰ এতিয়া এটা সমস্যা হৈছে, উশাহ ল'ব নোৱাৰা হৈছে। দিনে ৰাতিয়ে বিস্কুটৰ গানটো শুনি প্ৰথম দিনা যোৱা মানুহজনে বিৰাট ভাল পাব, ইমান ধুনীয়া গুণ এটা ওলাই আছে। কিন্তু কেইবাদিন যোৱাৰ পাছত এই মানুহবিলাকৰ বিৰাট বিৰক্তি হৈ গৈছে, ডাঙৰ বিৰক্তি হৈ গৈছে। এনেকুৱা ধৰণৰ কথাবিলাক জৈৱ বৈচিত্ৰ্যতাৰ কথা হ'ল কি, যে জীৱৰ বা উদ্ভিদৰ যিমানে পৰিমাণ বৃদ্ধি হ'ব, সিমানে ঠাইখন আচলতে চহকী হ'ব, বিভিন্ন খাদ্য দ্ৰব্যৰে ভৰপূৰ হ'ব, বিল খাল এইবিলাক যদি বেছি থাকে, খাদ্য দ্ৰব্যৰ পৰিমাণটো বেছি হ'ব। সেইকাৰণে জৈৱ বৈচিত্ৰ্যতা আমাৰ অতি দৰকাৰ।
মই বেছি দীঘলীয়া নুখোজোঁ চমুকৈ এইখিনি কথা ক'লোঁ ক'বলগীয়াটো বহুত আছিল মই নাজানাৰ কাৰণে হয়তো ক'ব নোৱাৰিলোঁ আপোনাৰ গতিকে মই ক্ষমা খুজিবলৈ সভাপতি তথা আদি বিশ্লেষণৰ সমল ব্যক্তি অনিকুমাৰ দাস তেওঁলোকৰ মানে উপস্থিত সন্মানীয় আজি প্ৰথমতে মই বিশ্ব পৰিৱেশ দিৱসৰ অভিনন্দন জ্ঞাপন কৰিছোঁ আপোনাক লাগি আছে অন্তত কিবা এটা ষ্টেপ আগবাঢ়িছে পৰিৱেশৰ সজাগতাৰ প্ৰতি বা পৰিৱেশ ৰক্ষাৰ প্ৰতি সেইকাৰণে সকলোকে নতুনৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু ইতিমধ্যে আমাৰ সন্মানীয় অভিনন্দনে সকলো কথা যিখিনি ক'বলগীয়া কৈছোঁ খালি মই দুই এটা খালি পইণ্ট মই ইয়াতে অকণমান মোৰ ফালৰ পৰা ক'ব বিচাৰিছোঁ আৰু অকণ কাইণ্ডলি ঠিক টু স্পট আপুনি কিন্তু একচুৱেলি এইটো অকণমান কণ্ট্ৰভাৰ্চি হৈছিলে একচুৱেলি মানে ইউনাইটেড নেশ্যনছ এনভাইৰনমেণ্ট প্ৰগ্ৰেমৰ যিখিনি বিশ্বব্যাপী যিখিনি বস্তুটো ঠিক কৰে ডিচেম্বৰ নৱেম্বৰ লাষ্ট ডিচেম্বৰ মানত গোটেই বস্তুটো মানে আমি সকলোৱে জানো যে আমি এটা ব্যৱস্থাৰ মতে চলাওঁ এনেকৈ প্ৰকৃতিও এটা ব্যৱস্থাই আছে প্ৰকৃতি এনেকুৱা এটা বেলেগ বস্তু নহয় এতিয়া এটা ব্যৱস্থা যাৰ মাজত আমি গছ-গছনি সকলো যেনেকৈ আমি ৰাতিপুৱা আমি শুই উঠাৰ পিছত একাপ চাহ খাব মন যায় তাৰমানে আমাৰ ব্যৱস্থাটোৱে আমাক কয় একাপ চাহ খাব আমাৰ টেণ্ডেঞ্চি তাৰমানে ভিতৰত কিছুমান পাকস্থলীত কিছুমান ৰিয়েকশ্যন হয় সি আমাক জনাই দিয়ে যে এতিয়া মোক খাব ৰাতি ভাগৰ লগত কয় এতিয়া মোক শুব গৈছে টোপনি ডেট মিনছ আমাক এটা ব্যৱস্থাটোৱে এটা ছিষ্টেম থাকে যে দিনটোলৈ কাম কৰি এটা ৰেষ্ট লওঁ এইকণ সময় ব্ৰেইনটোৱে ৰেষ্ট কৰিব লাগে যদি আপুনি 2-3 দিন নুশুৱে তেতিয়া আপুনি গম পাব আপোনাৰ ব্যৱস্থাটো চিষ্টেম কেনেকৈ সেইটো যদি আমি মই পৰিৱেশলৈ যদি কনভাৰ্ট কৰি দিওঁ পৰিৱেশটো এটা ব্যৱস্থা গতিকে পৰিৱেশকো এটা জিৰণিৰ প্ৰয়োজন ৰেষ্টৰ প্ৰয়োজন যে মই ইমান এক্সপ্ল'ৰ হৈ আছোঁ মোৰ ইমান ৰেগুলাৰ কাম চলি আছে মোক অকণমান নিজকে ফিট কৰিবৰ কাৰণে মোক অকণমান সময়ৰ প্ৰয়োজন হয় কিন্তু হিউমেন বিংছবিলাকে আমি এই বস্তুটো নিদিয়াৰ কাৰণে সময়ে সময়ে পৰিৱেশে নিজে সেই জিৰণটো লয় যেনে এতিয়া আমাৰ এই যিটো পেণ্ডেমিক হ'ল এইটো আচলতে পৰিৱেশে নিজে ক্ৰিয়েট কৰি লোৱা এটা জিন আমি যদি ভালকৈ কৰোঁ কাৰণ আমাক ঘৰৰ ভিতৰত সোমোৱাই দিছে ডাঙৰ পাৱাৰবিলাক ঘৰৰ ভিতৰত সোমোৱাই দিছে গাড়ী মটৰ চলাচল বন্ধ কৰি দিছে আপুনি যদি ভালকৈ চাই মই ঘৰৰ সন্মুখত যদি আগে গোটেই পিকচাৰটো ক্লিয়াৰ একদম চাফা একো নাই নহ'লে ৰাতিপুৱাৰ পৰা আপুনি গধূলিলৈকে তাত ধোঁৱাত থাকিব নোৱাৰো আজি নাই আপুনি দেলহিখন চাওক এতিয়া একদম এতিয়া আজি 3 দিনৰ মানৰ পৰা চাওক আকৌ কিন্তু এই একেই দেলহি ডেট মিনছ আপুনি মল এটাৰ ভিতৰত যাওক পৰিৱেশ খেলিব তাৰমানে গোটেই পৃথিৱীত গোটেই ভূমণ্ডলে পৰিৱেশে বিচাৰিছিলে পৃথিৱীৰ পৰিৱেশে বিচাৰিছিলে যে মোক অকণমান জিৰণি প্ৰয়োজন হৈছে আৰু এইটো একোৱে নহয় ইয়াৰ আগতো বহুত তেনেকুৱা পেণ্ডেমিক হৈ গৈছে চাৰ্চ হৈ গৈছে আগৰ 97 চনত বহুত পেণ্ডেমিক হৈ গৈছে বানপানী হয় ভূমিকম্প বা কোল্ড ষ্টেজ হয় এক্সট্ৰিম হিট হয় এইবিলাক আচলতে পৰিৱেশে নিজৰ কাৰণে মানুহৰ অত্যাচাৰৰ বা নিজকে অতৰাই চলিবৰ কাৰণে কিছুমান এটা তেওঁলোকৰ নিজৰ নিয়ম পৰিৱেশে কৰি নকয় আমি পৰিৱেশৰ ওপৰত কেতিয়াও ভূমিকা সাব্যস্ত কৰিব নোৱাৰিম এই বছৰ ক'ভিডে আমাক প্ৰমাণ কৰিলে যে আমি পৰিৱেশক কণ্ট্ৰল কৰিব নোৱাৰোঁ যেতিয়াই পৰিৱেশৰ ইচ্ছা হয় আমাক কণ্ট্ৰল সেইটো এইবাৰ বুজাই গতিকে সেইকাৰণে মোৰ ব্যক্তিগত কথা হ'ল কি আমি ছাষ্টেইনেবল ডেভেলপমেণ্টৰ কথা কৈ আছোঁ বাট ইন প্ৰেক্টিকেল সঁচাকৈ যদি আমি চাওঁ আমি কোনো ছাষ্টেইনেবল ডেভেলপমেণ্টৰ কাম আচলতে কৰা মই যদি এটা সৰু এক্সাম্পল দিওঁ আমাৰ সকলোৱে যেনে ৰঙা নদী ডেমৰ কথা চলি আছে মানে কয় সোৱণশিৰি ডেমৰ মই যেতিয়া মই মোৰ মনত আছে মই সৰু আমাৰ দেউতা BFC চুপাৰ আছিলে কাম কৰিছিল গতিকে তেতিয়া END ডিপাৰ্টমেণ্টৰ পৰা সেই বস্তুটো BFCলৈ দিছে ছাৰ্ভে কৰিব তেতিয়া আজি মই তাত 4-5 আমাৰ দিনৰ তেতিয়াই সোৱণশিৰি ডেমৰ কথা চলিছিলে ডেমৰ কথা ছাৰ্ভে হৈছিল আৰু ছাৰ্ভে ৰিপৰ্টত কৈছে যে তাৰ তলৰ ভিতৰৰ মাটিটো লুজ গতিকে ইয়াত ডেম হ'ব নোৱাৰে তেতিয়াই কিন্তু সেইটো ঠিক সময়ত এক্সপাৰ্ট নহয় নালাগে ভয় কৰি পেলাই বাদ দি আকৌ NSPC ষ্টাৰ্ট কৰিলে ফাইনেলি কি হৈছে এতিয়াও প্ৰমাণ হৈ আছে যে সেইটো একচুৱেলি চুইটেবল জেগা ডেমৰ কাম নহয় ইমান ডাঙৰ আৰু সেইটো যদি বনাই দিয়ে ডিজাষ্টাৰটো যে হ'ব একদম 100% ক্লাছ 4-5 ডেটা BFC চাব গৈছে যেতিয়া এই ছাৰ্ভে পাৰ্টত ডেটা আছে
আমাক লৈ গৈছিলে চাবলৈ, আমি নাৱত গৈছিলোঁ চাবলৈ, মোৰ মনত আছে এইটো। তেতিয়া চাৰ্ভে কৰোঁতে তেতিয়া টেকন'লজি বৰ ডেপ্ট আছে, কাঠৰ ফ্লেম কৰি এনেকৈ পাহাৰৰ কাঠ খানি মানুহ মাজলৈ সোমাই গৈ মাটি কালেক্ট কৰি টেষ্ট কৰি আছিলে মাটি ঠিক হয় নেকি, আৰু যেতিয়া কম হৈছে মাটি ঠিক আছে নাছিল। এতিয়াতো সেইটো হৈ আছে, এতিয়া ডেমো এটা থাকি গ'ল। ছাষ্টেইনেবল ডেভেলপমেণ্টৰ কথা যদি কওঁ, মই ডেমটো বনোৱাৰ আগত মোৰ তলৰ যিটো ডাউনষ্ট্ৰীম মানুহৰ ইম্পেক্ট হ'লে এনালাইচিছ কৰি তেওঁলোকৰ কাৰণে যদি গাৰ্ড ৱাল কাৰণে যদি সৃষ্টি কৰিলোঁ হয়, আজি তাতে ইমান অবজেকশ্যন নহ'লে। কিন্তু মানুহে সেইখিনি কথা কোৱা নাই, পলিটিকেল কথা জানো, পলিটিকেল কথাখিনি ক'ব নাযাওঁ। কিন্তু এক শ্ৰেণীৰ মানুহৰ গভৰ্ণমেণ্টৰে লাগিব আৰু লোকেল পিপুলৰো লাগিব, কিন্তু তাত কিছুমান সুবিধাবাদী মানুহ আছে যাৰ নিজে নিজৰ বেনিফিটৰ কাৰণে এইবোৰ কাম কৰি আছে। মই যদি ডিব্ৰু চৈখোৱাৰ এতিয়া কয়লাখনৰ এইখিনি কথা যদি ক'বলৈ যাওঁ, তাত আপোনালোকে ৰেগুলাৰলি চাগে এইখিনি দেখিছে, এই হাতীৰ অত্যন্ত পশু, কিন্তু সেইটো হাতী ৰিজাৰ্ভ আছিলে। হাতীৰ পশুকেইটা বহুত দিছে, আপুনি চাই আপাৰ আছামত যদি চাই ডিব্ৰু চৈখোৱা সদায় ৰাতি মানুহে হাতীৰ ঘৰ ভাঙি আছে। আপুনি বয়স্ক মানুহ থকা পিছতে জানিব একচুৱেলি আমাৰ তাতে হেবিটেট বিলাক হাতী হেবিটেট আমাৰ আছে। মোক যদি কয় যে হাতী পপুলেশ্যন বাঢ়িছে, মই কওঁ হাতী পপুলেশ্যন বঢ়া নাই, হাতী পপুলেশ্যন একেই আছে। আজি যদি আপুনি জালুকবাৰীলৈ যায়, আমাৰ লংকেশ্বৰ এৰিয়াটো থাকে হাজাৰ হাজাৰ বান্দৰ থাকিব নোৱাৰা অৱস্থা বান্দৰ। কিন্তু বান্দৰৰ সিমানখিনি বান্দৰ পপুলেশ্যন বান্দৰখিনি আছিল, কিন্তু তাৰ ওপৰত যিখিনি জংঘল আছে একোৱেই নাই খাবলৈ, অকল চেগুন গছ। চেগুন গছত কি খাব আপুনি কওকচোন? চেগুনৰ গুটিটোতো বান্দৰে নাখায়। বান্দৰে খাব পোৱাৰ কাৰণে বান্দৰৰ ফুড প্লাছ তাত থাকিব লাগিব, তেতিয়াহে সেইখিনিৰ ওপৰত ডিপেণ্ড কৰি বান্দৰবিলাক বাহিৰ নাই। তাত একোৱে নাই, চেগুন গছ নিজৰ ঘৰ। চেগুন গছ যেনিবা ফৰেষ্টে নিজৰ কাৰণে প্ৰটেকশ্যন কৰি ৰাখিছে, এতিয়া বান্দৰবিলাক গৈছে, বান্দৰ খুব বেছি, বান্দৰ সেইখিনিয়ে আছে। নৰ্মেল যিটো তেওঁলোকৰ ৰিপ্ৰডাকশ্যন হ'ব লাগে সেইটো হ'বই, কাৰণ এটা কথা আমি জানো যে প্ৰকৃতিয়ে তাৰ যিটো ফুড চেইন আছে, আমি যদি ফুড চেইন বুলি কওঁ, বিভিন্ন জীৱ জন্তু ঘাঁহ প্ৰকৃতি চব আছে নহয়, চবৰে পপুলেশ্যনটো ফিক্স কৰি ৰাখিছে। আপুনি যদি ফুড চেইনটো ভালকৈ চায়, এটা ফুড চেইনৰ ওপৰত আনটো ফুড চেইন যেনেকৈ ডিপেণ্ড হৈ আছে, তাৰমানে কি মোৰ পপুলেশ্যন বেলে ই খাব, ইয়াৰ পপুলেশ্যন বেলে সি খাব, চবকে কণ্ট্ৰল কৰা এটা ছিষ্টেম পপুলেশ্যন কৰি দিছোঁ প্ৰকৃতি। কিন্তু আমি মানুহখিনিয়ে গৈ তাৰমানে তাৰ মাজৰ কোনোবা এটা পপুলেশ্যনক আমি নাইকিয়া কৰি দিছোঁ, যাৰ কাৰণে কোনোবা এটা পপুলেশ্যনৰ বহুত বেছি বাঢ়ি গৈছে, যিটো আচলতে আনকম। আচলতে তাত সেই পপুলেশ্যনটো দুখ নহয়, আমি ইণ্টাৰভেনশ্যন কৰিছোঁ, আমি ডিষ্টাৰ্ব কৰিছোঁ সেই পপুলেশ্যনটো বঢ়া, আমাৰ বঢ়া। আমাৰ যিটো পপুলেশ্যন বাঢ়িছে, আমিতো এতিয়া এনেকুৱা হৈছে প্ৰকৃতিয়ে ঠিক কৰি দিছিলে আগতে যে মানুহ জন্ম হ'ব, ইমান বয়সত মৰিব, সেইটোতো আমাৰ ফিক্স, আমিতো মৰিমেই। কিন্তু এতিয়া এনেকুৱা হৈছে ঔষধ পাতি এইবিলাক সৃষ্টি কৰি আমি নমৰা হৈ গ'লো নহয়, আমাৰ পপুলেশ্যন বাঢ়ি আছে, আমি নমৰোঁ। কিন্তু প্ৰকৃতিয়েতো আমাক কৈছে তহঁতি মৰিব লাগিব এটা সময়ত, আমাৰ এটা টাইম ফ্ৰেম আছে, আমি টাইম ফ্ৰেমৰ ওপৰত যাব নোৱাৰোঁ। প্ৰকৃতিয়ে কৈছে তহঁতি মৰিব লাগে, আমি কৈছোঁ আমি চিষ্টেম কৰি তহঁত নমৰোঁ। নমৰাৰ কাৰণে আমি যিমান বেয়া কাম কৰিবলগীয়া আছে চব কৰিছোঁ, যাৰ ইম্পেক্টটো প্ৰকৃতিবোৰ হৈছে, আৰু সময়ত প্ৰকৃতি আমাৰ ওপৰত এইখিনি ৰিভেঞ্চ, দিছ ইজ কাইণ্ড অফ ৰিভেঞ্চ, আমাৰ ওপৰত তাৰমানে এইটো ৰিভেঞ্চ। আৰু এতিয়া যদি কয় চাইক্লন হৈছে, এইবিলাক আগতেও চাইক্লন হৈছে, এফেক্টটো এতিয়া হৈছে নেকি? আমাৰ পপুলেশ্যনটো বাঢ়িছে কাৰণে আমি এফেক্টটো পাইছোঁ। আপুনি যদি এতিয়া মাজুলীলৈ যায়, তাত মিচিং পপুলেশ্যন যিখিনি আছে, বানপানী আহিলে তেওঁলোকে কেয়াৰ নকৰে, তেওঁলোকক কনচাৰ্ণ নহয় বানপানী, কাৰণ তেওঁলোকৰ ছিষ্টেম ইমান ধুনীয়াকৈ নদীৰ পৰা ইমান ধুনীয়াকৈ চাংঘৰ বনাই এটা ছিষ্টেমত আছে। বাৰিষা সময়ত কি খাব, তেওঁলোকৰ ৰঙালাও চাঙত ৰেডি আছে, ধান চব ৰেডি আছে, আপুনি যাওক একো প্ৰব্লেমটো কৰিছে। তাত যদি কিছুমান মিচিং মানুহ আমাৰ নিচিনা উন্নত হৈ যদি পকা ঘৰ বনাই লৈছে, সেইবিলাক ভাঙিছে, চাংঘৰ এখনো পোৱা নাই। আপুনি যদি পাহাৰত যায়, যিখিনি পাহাৰৰ লগত খাপ খুৱাই মানুহে ঘৰ বনাইছে, এইবিলাক কোনো ডেমেজ হোৱা নাই। নুন মাটিত পাহাৰ কিয় গৈছে, আমি পাহাৰটো আধা কাটি শেষ কৰোঁ, তাৰপিছতে ঘৰটো বনাইছোঁ। মাটি এফালৰ পৰা খালী ৰাখিছোঁ, বৰষুণ হৈছে, লুজ হৈ পৰিছে। আপুনি যদি পাহাৰটোত যদি ইয়াৰ পৰা ফুটা ফুটি পাহাৰটো নকটাকৈ যদি চিষ্টেমত ঘৰটো বনাই, যিটো আমি ইক'ফ্ৰেণ্ডলি বুলি কওঁ, যিটো ট্ৰেডিশ্যনেল নলেজ বুলি কওঁ, সেইটো মতে যদি আপোনাৰ নাগালেণ্ড এইবিলাকত মিজোৰামত ঘৰ বনাই আছে, সেইবিলাকতো ভঙা নাই। কাৰণ কি তেওঁলোকে সেইটো চিষ্টেমটোৰ লগত এডজাষ্ট কৰি বনাইছে, ডিষ্টাৰ্ব কৰিলে বনোৱা। আৰু আমি নুনমাটিত বা আমাৰ গীতানগৰ পাহাৰত আমি ডিষ্টাৰ্ব কাটি লৈ পেলাই বনাইছোঁ, তাৰ কাৰণে লেণ্ডশ্লাইড হৈছে। তো গতিকে প্ৰকৃতিয়ে আমাক আচলতে অন্যায় কৰা নাই, আমি প্ৰকৃতিক অন্যায় কৰিবলৈ বাধ্য কৰিছোঁ। গতিকে এই যিটো ছাষ্টেইনেবল ডেভেলপমেণ্ট, নামত ছাষ্টেইনেবল ডেভেলপমেণ্ট হৈ আছে, কিন্তু প্ৰেক্টিকেলি আচলতে ছাষ্টেইনেবল ডেভেলপমেণ্ট আমি কৰিব পৰা নাই। আচলতে কিয় কৰিব পৰা নাই? বিকজ অফ দ্য পপুলেশ্যন ইমান বাঢ়িছে, আপুনি ছাষ্টেইনেবল কৰিবই নোৱাৰে। আপুনি এটা মাটি এটা জেগাত আপুনি অৰ্গেনিক খেতি কৰি খাই জীয়াই থাকিবই নোৱাৰে, আপুনি দুটা খেতি কৰিব লাগিব, সাৰ দিবই লাগিব।
যদি আপোনাৰ মোৰ ঘৰত যদি 3টা মানুহ আছে, মই যিখিনি খাবৰ কাৰণে ৰাখিছোঁ, মোৰ যদি 10টা মানুহ হৈ যায়, মইতো মোক বেলেগ উপায় কৰিবই লাগিব। তাত আপুনি ছাষ্টেইনেবল কথা ক'লে, মই যদি অকল গোবৰ মাটি দি যদি মই কবি পাঁচটা কৰোঁ বুলি কওঁ, তেতিয়াহ'লে মোক ঘৰটোৱে খাব লাগিব, মই বিক্ৰী কৰিব নোৱাৰা প্ৰশ্নই নাই। মোৰ ঘৰৰ মানুহক বস্তুটো খাবলৈ মই গোবৰ খেতি কৰি পেলাই, কবি খেতি কৰি পেলাই মই চলিব। গতিকে মই হাইব্ৰিডলৈ যাবই লাগিব, মই জেনেটিকেল মডিফাইড কৰিবলৈ যাবই লাগিব, কাৰণ আমি পপুলেশ্যন বঢ়াই আছোঁ। গতিকে প্ৰথমটো হ'ল কি, ছাষ্টেইনেবল ডেভেলপমেণ্ট বায়'ডাইভাৰ্চিটি যিমানে কথা নাভাবক, মানুহ যিটো জাতি আছে, এই মানুহ জাতিটোৱে নিজে ভাবিব লাগে যে আমি বহুত বাঢ়ি গৈছোঁ, আমাৰ পপুলেশ্যনটো আমাক ইমান বঢ়াৰ অধিকাৰ পৰিৱেশে আমাক দিয়া নাই। গতিকে বাকীবিলাক জীৱই যেনেকৈ নৰ্মেলি জীৱন যাপন কৰি আছে তেওঁলোকক, আমিও আচলতে নৰ্মেল জীৱন যাপনলৈ যাব লাগে। এতিয়া সহপাঠীতে যে কৈছে লকডাউন খুলি দিছে, লকডাউন খুলিলে কাৰণ হ'ল কি, ক'ভিডৰ লগত আপুনি এডজাষ্ট কৰিবই লাগিব, কৰিবই লাগিব, সহৱস্থান কৰিবই লাগিব, নহ'লে ঘৰৰ ভিতৰত সোমাই থাকি লাইফ চলাব নহয়। গতিকে সহৱস্থান কৰিবলৈ কি কৰিব, আপোনাৰ প্ৰতিটো ইমিউনিটি চিষ্টেম কৰিবলৈ আপুনি প্ৰটেকশ্যন দেখি ল'ব লাগে, ল'ব। আৰু ক'ভিডক এটা নৰ্মেল ভাইৰাছ, যিটো ফ্লু হ'লে, হাঁচি হ'লে, চৰ্দি হ'লে যিটো ভাইৰাছ হয়, তেনেকুৱা ভাইৰাছ হিচাপে ট্ৰিট কৰি, আৰু মানুহ এজন যদি মৰিবলগীয়া হয়, মাল্টিপল যদি এফেক্ট আছে, তেওঁ ক'ভিডতো মৰিব, ৰাতি ষ্ট্ৰ'ক কৰি মৰিব, হাৰ্ট এটেক কৰিব, তেওঁ মৰিব, তেওঁ নেচাৰেলি যাব। এতিয়া যদি ভালকৈ ষ্টেটিষ্টিক্স চাই, ক'ভিডত মৰাতকৈ হাৰ্ট এটেকত মৰা সংখ্যা মানুহৰ সংখ্যা আজিৰ বেছি, ষ্ট্ৰ'কত মৰা সংখ্যাটো বেছি। এতিয়া যদি হস্পিটেল গুৱাহাটী মেক্সিমাম হস্পিটেল ষ্ট্ৰ'ক হৈছে, এই ক'ভিড পিৰিয়ড ভাবি চিন্তি ঘৰত চাগে কি নকৈ ভাবি নহ'বলগীয়া মানুহৰ ষ্ট্ৰ'ক হৈ আছে, নহ'বলগীয়া মানুহৰ হাৰ্ট এটেক মূৰত সোমাই আছে ক'ভিডটো বস্তু। গতিকে ক'ভিডটো উলিয়াই দিব লাগিব মূৰৰ পৰা। আৰু এই আমাৰ জৈৱ বৈচিত্ৰ্যৰ কথাটো অৱনীয়ে ৰাইটলি কৈছে, যিমানে বৈচিত্ৰ্যতা বেছি হয়, সিমানে আমাৰ অপশ্যন বেছি হয়, সিমানে আমাৰ ৰিচোৰ্চ বেছি হয়, তাৰ পৰা আমি উৎপাদন কৰিব পৰা বস্তুৰ সংখ্যা বেছি হয়, তাক আমি আমাৰ কাৰণে বেছিকৈ ইউজ কৰিব পাৰোঁ। এতিয়া আপুনি যদি চাই কয়লা খনি, অপেন কাষ্ট মাইনিঙত গোটেই বৰবাদ, অপেনে গোটেই গছ কাটি শেষ কৰিছে। আৰু যিবিলাক কয়লা খাদত খান্দিছে, এই খাদবিলাক খালী হৈ আছে না, আপোনাৰ দিন হাজাৰ হাজাৰ বছৰলৈ এইবিলাক কয়লা খান্দি, এইবিলাক চাব, এইটো পাহাৰ এনেই খান্দি এইটো খালী ওপৰে পাহাৰ মানুহখিনি আছে। কিন্তু আপুনি ভাবকচোন কি হ'ব পাৰে, সাধাৰণ এটা ভূমিকম্পত কি হ'ব, মই নাজানো, মানে এইটো একেবাৰে প্ৰুফ নে কি, কিন্তু মই মোৰ বিষয় সূত্ৰ বা মাজতে আমাৰ এই বলবলা এইখিনি যে আমাৰ বহুতো বিশেষকৈ এইটো ফেচবাকটো হৈছিল, ক'ৰ পৰা আছে এইটো ফেচবাকটো, তাতো এই গাৰো হিলছত বহুত ডিপ মাইনিং আছে। আৰু সেই মাইনিংবিলাকত বৰষুণত মানে পানীবোৰ তাতে গোট খাই ডাঙৰ ডাঙৰ পুখুৰী টাইপ হৈ আছে ভিতৰত। আৰু সি লাহে লাহে এই মাটিবিলাকত নৰ্মেল মাটিটো ভিজাই পাৰ্টবিলাক হৈ আছে। আৰু ক'ৰবাত যদি কেপিলাৰী পাৰ্টবিলাক ক'ৰবাত পাইছে, সেই লাহে লাহে ফুটা হৈ, যেনেকৈ আমাৰ মাটিত যে লাহে লাহে বিৰিঙি ফুটা ওলাই যায়, সেই ফেচবাক, এইটো তাৰ ফেচবাক। সেইটো প্ৰকৃতিয়ে আমাক ফেচবাক কৰি দিয়া নাই, ক্লাউড ব্লাষ্টো কৰা নাই। ক্লাউড ব্লাষ্ট হ'ব পাৰে প্ৰকৃতি, কিন্তু সেইটোৱে ইমান এফেক্ট নকৰে যিটো তাত থকা পানীখিনিয়ে আমাক, যিটোতো আমাৰ সৃষ্টি সেইটো ইয়াত নহয়, মহাকাশত বহুত তেনেকুৱা হৈছে, ভিতৰবিলাক খালী। এতিয়া আপুনি যদি চাই অইল বা নেচাৰেল গেছে পাইপেদি তেল উলিয়াই আছে, প্ৰাকৃতিক গেছ উলিয়াই আছে, ভূগৰ্ভটো খালী হৈ গৈ আছে। তেওঁলোকে কয় তেওঁলোকে মানে পানী ফিল আপ কৰে, কিন্তু পানীৰ ডেনচিটি আৰু ক্ৰুড অইলৰ ডেনচিটি একে। ক্ৰুড অইলটোৱে আপোনাক যিটো প্ৰেছাৰ দি বস্তুটো ৰাখিব, সেইটো উলিয়ালে তাত পানী ভৰালে ডেনচিটিটো চেঞ্জ হৈ গ'ল নহয়, কি তাৰ এইটোতো নেচাৰেলি বনাই থোৱা এটা চিষ্টেম আছে। এতিয়া সেইটো উলিয়াই পেলাই আপুনি আৰ্টিফিচিয়েল পানী ভৰাই, কিন্তু তাক সেই প্ৰটেকশ্যনটো, সেই ষ্ট্ৰেংথটো দিব নোৱাৰিব। সাধাৰণ ভূমিকম্প হ'ব, কোলাপছ বা গোটেই জেগা হ'ব, কেতিয়াবা তললৈ মাটিবলৈ সোমাই যাব, নিজে চাওক হ'ব যে এই গোটেই মানুহখিনি মৰিলে কিয়, কিন্তু আমি মৰা নাই, তোমালোকে ভুলটো কৰিছে তলত। গতিকে যিমান ভুল কৰি আছোঁ প্ৰকৃতিৰ ওপৰত মানুহে কৰি আছোঁ। গতিকে আমি যদি কিবা শিকিবলগীয়া আছে, কিবা বুজিবলগীয়া আছে, আচলতে নিজে অকণমান ছাষ্টেইনেবল হয়, মানে মই প্ৰকৃতিৰ লগত সহবাস কৰি চলাটো দৰকাৰ। সেইটোৱে মোৰ ফালৰ পৰা মই আজিৰ দিনটো উপভোগ কৰিছোঁ। বৰ্তমান যিমান মই দেখিছোঁ, যিমান মানে মেন এলিফেণ্ট বা মেন আদাৰ এনিমেল কনফ্লিক্ট হৈ আছে, মই এতিয়া এই জেগাত মই নিজেও গৈছিলোঁ, আপোনাৰ নাহৰকটীয়া যিখন আমাৰ জয়পুৰ ৰিজাৰ্ভ ফৰেষ্ট, মই নিজে তাতে 3 দিনমান গৈ ভিতৰত সোমাই চব চাইছোঁ, মোৰ লগত ফৰেষ্টৰ অফিচাৰ আছে, মই তেনেকৈ গৈছিলোঁ। সেই কাষত যিটো আটাইতকৈ ডাঙৰ এলিফেণ্ট বেল্ট আছে, এই অৰুণাচলৰ পাৰ্টত যিটো ডিংপাটকাই যিটো পাৰ্ট অৰুণাচল আছে,
এতিয়া যদি কয় যে আপোনাৰ আমাৰ যদি কয় এই শাল মাৰিখিনি আমাৰ শালনিখনত হাতী যেনিবা আছে হাতীখিনিয়ে কি খাব মোক কওক শালৰ পাত খাই এইকেইটা তলটো গোটেই খালী অকল গছখিনি আৰু কলখিনি গোটেই খালী কেইটা পাত খাই হাতীখিনি থাকিব ক'ৰবাততো খাবলৈ ওলাই আহিব তাহাঁতৰ যিটো অৰিজিনেল আছিলে এডিচনেল কল আছিলে কিবা আছে হোৱাইট কিবা এই লৰা জাতীয় গছবিলাকৰ যিবিলাক পিটনি আছিলে সেইবিলাকতো নাই আমি চব শেষ কৰি পেলালোঁ এই তাতে এতিয়া মাৰ্ঘেৰিটা ফালে বা নাহৰকটীয়া ফালে হেৰি এটা আহে কি কয় চাহ বাগানৰ ভিতৰত গছ লাগে চাহ বাগানৰ আচলতে নাহে চাহ বাগান আহি কি চাহ নাখায় সেইটো আহি পেলাই চাহ বাগানৰ ভিতৰৰ মানুহবিলাক ক'ৰবাত ধান চাহ কিবা আছিলে এইটোকে তাৰমানে সেই ওপৰ এৰিয়াটো যিটো অৰিজিনেলি জেগা আছিলে জংঘল আছিলে সেইটো সেই পিৰিয়ডতে মই পিৰিয়ড নকওঁ সেইটো পিৰিয়ডতে মেক্সিমাম আমাৰ সেই সময়ত মই নকওঁ এতিয়া কোনো এইটো তাৰমানে আমাৰ টেৰৰিষ্ট অৰ্গেনাইজেশ্যন মানুহ কিছুমান ডাঙৰ তেনেকুৱা আছিলে যিবিলাকে মই চায়েন্স জানিলে এনেই মানুহবিলাকে ঠিক গোটেইবিলাক কাটি তাত চাহ বাগান বনাই দিছে গোটেই সেই অৰুণাচলৰ বেলটো কাটি তাত একো নাই চব চাহ বৈ দিছে এতিয়া যিটো সিহঁতৰ হেবিটেট আছিলে খোৱাৰ সেইটোতো চাহ বাগান বনাই পেলালে সেইটো অবৈধ এটা গভৰ্ণমেণ্টৰ নহয় তেওঁলোকে নিজে কৰিব কিন্তু হাজাৰ হাজাৰ হেক্টৰ মাটি গছ কাটি চাহ গোটেই ৰাবাৰখিনি যেনিবা কৰোঁ এই ৰাবাৰটো নৰ্মেল এইখিনি কাটি যদি ৰাবাৰ গ'ল ৰাবাৰ পাতটো নাখায় কাটিয়ে ক'লৈ আহিব সিহঁতকতো জেগা লাগিব ন সিহঁতেতো আমাৰ নিচিনা এটা প্ৰাণী ন আমাক তেনেকৈ স্পেচ দিছে তাহাঁতকো এটা প্ৰকৃতিয়ে স্পেচ দিছে ন আমি যদি সিহঁতৰ স্পেচটো লৈ ল'লোঁ গতিকে সিহঁতিতো আহিবই এফেক্ট কৰিবলৈ আমি দুখ কৰিলে লাভ নাই এতিয়া আমাৰ এটা হাতী এই আনাৰস খুৱাই পেলাই মাৰি দিছে কিন্তু মোৰ কথাটো দুটা যিকেইজন মানুহে মাৰিছে তেওঁলোকৰ কোনো দুখ নাই তেওঁলোকে আকৌ মাৰে বুলি কোৱা নাই তেওঁলোকে অতিষ্ঠ ৰাতিটো যেতিয়া 20 দিন 25 দিন শুব নোৱাৰিব দেৰি আহিছে ঘৰটো ময়ো মোক কালি মাৰি পেলাব বুলি মোৰ মন যায় কিন্তু সেই মানুহ যাক এক্সাৰচাইজ কৰিছে সেই মানুহখিনিয়ে কিন্তু হাতীটোৰ বাসস্থান ধ্বংস হোৱা নাই বাসস্থান ধ্বংস কৰিছোঁ আমি আমাৰ গড়মূৰীয়া কিছুমান মানুহে সিহঁতক আৰু এফেক্টটো কৰিছে এই গাঁৱলীয়া মানুহকেইটা সিহঁতি উপায়ন্ত হৈ হাতীটো মাৰি এই হাতীটো মৰাৰ কাৰণে আচলতে ডাইৰেক্টলি সেইসকলেহে যোগ দিয়ে মানুহটো যোগেই নাই সেইটো উপায় নাই মই 1 বছৰ মূৰত 1 বছৰ ধান আনি পেলাই মোৰ ফেমিলিৰ দোকানে থৈছোঁ ৰাতি আহি পেলাই হাতীটো খাই দিলে মোৰ কি কৰিম আৰু এনেকুৱা নহয় যে গভৰ্ণমেণ্টে বিৰাট কিবা পইচা দিব কিবা এনেকুৱা ভুল নহয় মই এনকাৰেজ কৰা নাই মই তেওঁলোকৰ ভুল নহয় এই যে তেওঁলোকে যে মাৰিছে তেওঁলোকৰ ভুল তেওঁলোকে হয়তো চাগে বহুত ভাল পায় কিন্তু উপায় নাই মানুহ কিছুমান কেতিয়াবা পৰিস্থিতি পৰিৱেশত মানুহৰ উপায় নাই এতিয়া মই যদি কওঁ বাঘ এটা বাঘ বহুত মানুহে মাৰি দিছে বাঘ চাঘ মাৰে আৰু ডেইলি যদি এটা বাঘে আপোনাৰ গোটেই ঘৰত যদি সদায় আহি পেলাই সোমাই থাকে আপুনিতো দাটো ল'বই ন নহ'লে আপুনি মৰিব লাগিব মই জানো কৰিব লাগিব সেই বাঘটো নহাৰ ব্যৱস্থাটো কোনে কৰিব লাগিব মানৱ জাতি গতিকে সেইখিনি মোৰ কনচাৰ্ণ দেই মই এনেকুৱা নহয় যে একেবাৰে চব কথাখিনি একেবাৰে নিজকে ধোৱা কৰি এনেকুৱা কথা নহয় আমি আমাকো দিছে তাৰমানে অকল এই জন্তুটো মহিলাই দুখ লাগিছে সেইটো কৈ থাকিলে নহ'ব জন্তুটো নহাৰ কি ব্যৱস্থা আছে সেইটো আটাইতকৈ ডাঙৰ এইখিনিয়ে মই মোৰ তোমালোকক অনুৰোধ জনাইছোঁ আৰু আজি এইটো অনুষ্ঠানটো হোৱাৰ কাৰণে নিৰ্মাণ সমিতি আমাৰ আকাশ বহুতে মই ধন্যবাদ জনাইছোঁ আৰু আগলৈও তেনেকৈ পৰিৱেশৰ ওপৰত তেনেকুৱা ধৰণৰ কথা নিদিলে এনে বকো এতিয়া বৰ্তমান ছেফ আছে বায়'ডাইভাৰ্চিটি যথেষ্ট আছে গতিকে লাহে লাহে যাতে এইটো নহয় কিন্তু চাবলৈ গ'লে আমি যদি জংঘলৰ মাজলৈ যাওঁ শাল গছৰ মাজলৈ ৰাস্তাৰ কাষতে শালখিনি আছে ভিতৰত একো সৰু সৰু চাল হৈ গৈছেগৈ ডাঙৰ গছ গতিকে আমাৰ এইখিনি আছে ইকনমিক ভেলু নহয় সেইকাৰণে মই সকলোকে অনুৰোধ জনাইছোঁ আৰু এইখিনি মানে এইখিনি সুবিধা